নমস্কাৰ। এবাৰ দৈৱজ্ঞ ব্ৰাহ্মণে গণি পিটি ঘোষণা কৰিলে যে দেশত ভয়ংকৰ সূৰ্যগ্ৰহণ হ'ব আৰু এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ সমস্ত জীৱকুলৰ ওপৰতে পৰিব। গতিকে যাতে সকলোৱে সিদিনাখন সাৱধানে থাকে তাৰ কাৰণে ঘোষণা কৰিলে। যুধিষ্ঠিৰ প্ৰমুখ্যে ৰজাসকলে চিন্তা কৰিলে যিহেতুকে সিদিনাখন দুৰ্দিন, ভয়ংকৰ দিন, সকলে সিদিনাখন লগ হৈ কুৰুক্ষেত্ৰত সময়টো কটাব আৰু ভগৱান কৃষ্ণক নিমন্ত্ৰণ জনালে। তেওঁলোকে আলোচনা কৰিলে যে কুৰুক্ষেত্ৰৰ নিচিনা উত্তম ঠাই আৰু ইয়াত নাই। কুৰুক্ষেত্ৰ এখন ধৰ্মক্ষেত্ৰ অৰ্থাৎ পবিত্ৰ ভূমি। এই পবিত্ৰ ভূমিত ভগৱান কৃষ্ণৰ লগত তেওঁলোকে দেখা সাক্ষাৎ হ'ব আৰু মনৰ ভিতৰত থকা যিবিলাক সংশয় তেওঁলোকে সংশয়বিলাক ছেদ কৰিব। সকলোকে ঘোষণা কৰি দিলে যে কুৰুক্ষেত্ৰত তেওঁলোকে সূৰ্যগ্ৰহণৰ দিনাখন লগ হ'ব। গতিকে যথাসময়ত সকলো উপস্থিত হ'ল। ৰজাসকলৰ এটা দল, গোপীসকলৰ এটা দল আৰু তেওঁৰ নিজৰ বংশধৰসকলৰ এটা দল। সকলোৱে নিজৰ নিজৰ মাজত আলাপ আলোচনা কৰি আছে। গোপীসকলে কৈছে যে কৃষ্ণ আহিলে আমি আপত্তি কৰিম, বহুদিন তেওঁক দেখা নাই, তেওঁ বহু দিন হ'ল আমাক এৰি যোৱা, যি গ'ল গ'ল, আজিলৈকে তেওঁ আমাক সাক্ষাৎ কৰা নাই। গতিকে যাতে তেওঁ আমাৰ পৰা দুনাই এৰি নাযায় তাৰ প্ৰতিশ্ৰুতি তেওঁ দিব লাগিব। আনহাতে নিজৰ যিসকল বংশৰ মানুহ তেওঁলোকেও আলাপ আলোচনা কৰি আছে, আমাৰ বংশতে এনেকুৱা এজন ঈশ্বৰ পুৰুষৰ জন্ম হৈছে, তেওঁ আমাক আশ্বাস দিয়ক, পৰামৰ্শ দিয়ক, তেওঁৰ মতে আমি চলিম। আনহাতে ৰজাসকলে আলাপ আলোচনা কৰি আছে। যুধিষ্ঠিৰ মহাৰাজে চিন্তা কৰিছে যে মোৰ মনত এটা প্ৰশ্ন উদয় হৈছে। সেই প্ৰশ্নটো হৈছে মহামৌ নামৰ বস্তুটো মোৰ ভিতৰৰ পৰা কেনেকৈ গুচাই দিব পাৰি, আৰু এই মহামৌটো যেতিয়ালৈকে তেওঁৰ ভিতৰত থাকিব তেওঁ কেতিয়াও শান্তি প্ৰাপ্তি হ'ব নোৱাৰে। এই প্ৰশ্নটো তেওঁ কৃষ্ণ আহিলে অৱতাৰণা কৰিব। তেওঁ কৃষ্ণৰ অপেক্ষাত আছে, সমস্তবিলাকে কৃষ্ণৰ অপেক্ষাত আছে। কৃষ্ণ আহিল, কিন্তু ভগৱান কৃষ্ণই দূৰৰ পৰা লক্ষ্য কৰিলে যে তেওঁ প্ৰথমতে কাক সম্ভাষণ কৰিব। ৰজাবিলাক অভিমানী, ৰজাবিলাকক যদি সম্ভাষণ নকৰে তেওঁলোকৰ ৰুষ্ট হ'ব। তেওঁলোকৰ ক্ষমতাৰ অভিমান, ধনৰ অভিমান, আনহাতে তেওঁৰ নিজৰ বংশ যদুকুল, তেওঁলোকৰ যদুকুলৰ যিখিনি মানুহ, সাধাৰণ মানুহ, তেওঁলোকে আপত্তি কৰিব যে আমাৰ বংশতে এনেকুৱা এজন উচ্চ কুলৰ সম্পন্ন কৃষ্ণৰ জন্ম, ভগৱান সদৃশ মানুহৰ জন্ম, তেওঁ আহি পাইছে আমাক সম্ভাষণ নজনাই, কেনেধৰণৰ কথা। তেওঁ চিন্তা কৰিলে আৰু গোপীবিলাকৰ আপত্তি আছে যদিও বিশেষ আপত্তি নাই। তেওঁ প্ৰথমতে নিজৰ কুলটোক সম্ভাষণ জনালে, সিদ্ধান্ত কৰিলে আৰু সম্ভাষণ জনালে। নিজৰ কুলটোক সম্ভাষণ জনোৱাৰ পিছত তেওঁলোকৰ খা খবৰ ল'লে। লোৱাৰ পিছত ৰজাসকলৰ ওচৰলৈ গ'ল। যুধিষ্ঠিৰ প্ৰমুখ্যে ৰজাসকলে সেৱা শুশ্ৰূষা কৰিলে ভগৱান কৃষ্ণক আৰু আগমনত তেওঁলোকে যে আনন্দিত হৈছে সেই কথাটো জনালে আৰু ভিতৰত থকা মহামৌ নামৰ বস্তুটো কেনেকৈ গুচাই দিব পাৰি এই সম্পৰ্কত প্ৰশ্ন অৱতাৰণা কৰিলে। মহামৌ বোলা বস্তুটো নেকি? মৌ যেতিয়া ব্যক্তি একজনৰ ভিতৰত বিষয় জগতৰ প্ৰতি আসক্তি জন্মে তাৰ নাম মৌ। এই আসক্তিটো যেতিয়া চূড়ান্ত ৰূপ ধাৰণ কৰে তেতিয়া মহামৌ, অৰ্থাৎ সংসাৰৰ কিবা এটা বস্তুৰ প্ৰতি মোৰ আসক্তি আছে, সেই আসক্তিটো আছে কিন্তু প্ৰবল নহয়, সেই বস্তুটোৰ নাম মৌ। এই আসক্তিটো যেতিয়া তীব্ৰ ৰূপ ধাৰণ কৰে, প্ৰবলতা ধাৰণ কৰে, তেতিয়া তাৰ নাম মহামৌ। মহামৌৰ পাছত সেই বস্তুটো তাম্ৰিশ্ৰলৈকে যায়। তাম্ৰিশ্ৰৰ পাছৰ পৰ্যায়টো অন্ধতাম্ৰিশ্ৰ,
আৰু শেষৰ পৰ্যায়টো তম। তমটো হৈছে আমাৰ ভিতৰত থকা আটাইতকৈ চূড়ান্ত অজ্ঞানতা। এই 5 প্ৰকাৰৰ অজ্ঞানতাৰ ভিতৰত চূড়ান্ত অজ্ঞানতা হৈছে তম। তম মানে ব্যক্তিজনৰ আৰু হিতাহিত জ্ঞান শূন্য, তেওঁৰ কোনো ধৰণৰ বিচাৰ বিবেচনা কৰিব পৰা শক্তি নাথাকে। গতিকে যুধিষ্ঠিৰ মহাৰাজৰ এই পৰ্যায়লৈকে যোৱা নাই, তেওঁৰ মহামোহলৈকে গৈছে। মোহ হৈছে এই জগতৰ বস্তুৰ প্ৰতি আকৰ্ষণ। সকলোৰে আছে মোহ। এই মোহটো যেতিয়া তীব্ৰ ৰূপ ধাৰণ কৰে, সেই তীব্ৰ ৰূপটো মহামোহ। কিবা এটা বস্তু পাবলৈ আকৰ্ষণ, এই আকৰ্ষণটো তীব্ৰ ৰূপ ধাৰণ কৰিলে ব্যক্তিয়ে যেতিয়ালৈকে সেই বস্তুটো পৰিপূৰ্ণ নহয়, তেতিয়ালৈকে ব্যক্তিয়ে জীৱনত কোনো প্ৰকাৰে শান্তি পাব নোৱাৰে। এই কথাটো যুধিষ্ঠিৰ মহাৰাজে বুজে। তেওঁৰো ৰাজ্য ধনৰ প্ৰতি আসক্তি আছে, আৰু সেই আসক্তিটো এনে তীব্ৰ ৰূপ, আনকি তেওঁ যুদ্ধ কৰিবলৈও সাজু। ৰাজ্য লাগে, ধন লাগে। গতিকে সেইকাৰণে যুধিষ্ঠিৰ মহাৰাজৰো মনত কোনো পধ্যে শান্তি নাই। আমাৰ ভিতৰতো মহামোহ আছে। বিষয় জগতৰ বস্তুবিলাক পোৱাৰ তীব্ৰ বাসনা আমাৰ ভিতৰত আছে। গতিকে আমিও যুধিষ্ঠিৰতকৈ কম নহয়। আমি যুধিষ্ঠিৰ মহাৰাজতকৈও চূড়ান্ত। আমি চূড়ান্ত বিষয়িক ব্যক্তি। গতিকে আমাৰ ভিতৰত কোনো পধ্যে শান্তি বোলা বস্তুটো আহিবই নোৱাৰে। এই শান্তি বোলা বস্তুটো আহিব লাগিলে কি কৰিব লাগিব? ভগৱান কৃষ্ণই গীতাত উল্লেখ কৰিছে। তমেৱ শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত, তৎপ্ৰসাদাৎ পৰা শান্তি স্থানং প্ৰাশ্যসি শাশ্বত। হে অৰ্জুন, তুমি মোৰ চৰণত সৰ্বতোপ্ৰকাৰে শৰণ লোৱা, আৰু মোৰ কৃপাত তুমি পৰম শান্তি ধাম যি পাবা, এইটো নিশ্চিত। জগতৰ ব্যক্তিয়ে নিশ্চিত শান্তি পাবলৈ হ'লে, স্থায়ী শান্তি পাবলৈ হ'লে কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আৰু ভগৱানৰ প্ৰতি যেতিয়া ভকতি জন্মিব, সেই ভকতিয়ে ব্যক্তিৰ ভিতৰত থকা মোহ মহামোহ এইবিলাক নাশ কৰি দি এটা সময়ত কৃষ্ণৰ কৃপা প্ৰাপ্তি কৰিব। যুধিষ্ঠিৰ মহাৰাজেও বুজিলে, যেতিয়ালৈকে ব্যক্তি এজনে সৰ্বতোপ্ৰকাৰে কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ নকৰে, তেতিয়ালৈকে কোনোপধ্যে সেইজন ব্যক্তিয়ে শান্তি পাব নোৱাৰে। শান্তি পাবলৈ হ'লে তেওঁ সৰ্বতোপ্ৰকাৰে কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিব লাগিব, অৰ্থাৎ শৰণ গ্ৰহণ কৰিব লাগিব। তেতিয়াহে তেওঁ শান্তি প্ৰাপ্তিৰ পথ প্ৰশস্ত হ'ব। ধন্যবাদ। নমস্কাৰ।